হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মই যদিও আপোনালোক সকলোকে পুনৰবাৰ মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি ব্লগটো বনোৱাৰ বিশেষ কাৰণটো হ'ল মই আজি পুনৰবাৰ দেউতাৰ ওচৰলৈ যাওঁ। আপোনালোকক একেবাৰে ওলাই মেলি লগ পাই আছোঁ। এয়া মায়ে গাড়ীত বস্তু বান্ধি আছে, আমি যাবলৈ ওলাইছোঁ। এতিয়া ওলালোঁ যাবলৈ, আপোনালোকক একেবাৰে তাত গৈ লগ পাই আছোঁ। 1 hour later. আমি মই আহি আইবিটোলৈ পালোঁহি। আহি চাহ তাহ খাই অলপ জিৰাই খটাই লৈছোঁ, কাৰণ গাড়ী চলাই আহিছোঁ, গৰমতে ভাগৰ লাগি গ'ল, সেয়ে অলপ বহি ল'লোঁ। চাংঘৰত উঠি আহিলোঁ, ভাবিলোঁ ভিতৰ সোমাওঁ, কিন্তু ভিতৰ সোমাব নোৱাৰোঁ, ইয়াত তলা মাৰি থৈছে চাওক। যেতিয়া পৰ্যটক আহিব তেতিয়া ইয়াৰ তলাবিলাক খুলি দিব। এতিয়া বিশেষকৈ তলাবিলাক বন্ধ কৰি থোৱা আছে, প্ৰত্যেকটো ঘৰৰে তলা বন্ধ কৰি থৈছে। মই আপোনালোকক ওপৰৰ পৰা দেখুৱাই দিছোঁ বাহিৰে বাহিৰে, কাৰণ ভিতৰতো সোমাব নোৱাৰোঁ। ইয়াতে নেটৰ ৰেলিং দিয়া আছে, আৰু ইয়াত কিবা কিবি ডেক'ৰেশ্যন কৰিবলৈ আছে, কিন্তু ভালেখিনিয়ে হৈ গৈছে। ইয়াৰ দুৱাৰখন খালি বন্ধ, আৰু ইয়াত খটখটি বনাই দিছে, চাওক কি ধুনীয়া। এইটো চাংঘৰ, আইবিটো এইটো প্ৰথম চাংঘৰ হয়। আৰু এটা আছে, এটা মানে দুটা আছে, ইয়াৰ মাজত দুভাগ আছে, ইয়াৰো তলা মাৰি থোৱা আছে। এইটো প্ৰথম চাংঘৰটোতকৈ চাপৰ হয়। এয়া চাওক, ইয়াত বাঁহৰ কিমান ধুনীয়া ডেক'ৰেশ্যন, কালাৰ কৰি দিয়া আছে বাঁহবিলাক। এইটো ভিতৰটো হয়। আগফালে বাগান, আৰু এই বেৰখনৰ ইফালে আছে আৰু এটা ঘৰ, এইটোও তলা মাৰি থৈছে, একেই হয়। साज तू तेरा तर्ज में, तू है दवा और मर्ज में, दिलदार तू खुद गर्ज में है गीत, तू तेरे लफ्ज में, तू है दुआ और फर्ज में, आजाद तू और कर्ज में है शाम, तू तारीफ में, तू चैन है तकलीफ में, तुझसे मिला तो पा लिया हर चीज में। এয়া চাওক, আইবিটোৰ সন্মুখতে ফুলৰ সৰু এখন বাগান বনাইছে দীঘলীয়াকৈ। মই ইয়াৰ আগৰ ভিডিঅ'টো কৈছিলোঁ, আৰু ইয়াৰ আগৰ ভিডিঅ'টোত দিছিলোঁ যে নামঘৰটো বনাই আছে বুলি, কিন্তু তেতিয়া ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছিলে। এইবাৰ ধুনীয়াকৈ প্লাষ্টাৰ কৰি ইয়াত কালাৰ কৰি দিছে। ইয়াত আৰু কিবা ডেক'ৰেশ্যন কৰিব। এইটো সৰু নামঘৰ এটা বনাইছে আইবিখনৰ সন্মুখত। এখন ফুলৰ বাগিচা, ইয়াত চাহপাতো আছে, ফুলো আছে, কিন্তু ইয়াত ফুল ফুলা নাই এতিয়ালৈকে। এখন হ'ল ৰেষ্টুৰেণ্টখন। ইয়াৰ দুৱাৰখন বন্ধ আছিলে, এইবাৰ আহোঁতে দুৱাৰখন খোলা আছে,
কিন্তু ভিতৰৰ ডেকোৰেশ্যন হোৱা নাই, বনাই আছে ইয়াৰ আচবাববোৰ। এয়া এইবোৰ বনাই আছে। এতিয়া ঘূৰি পকি আহি আইবিটো মেইন ৰেষ্টুৰেণ্টৰ সন্মুখত বহি আছোঁ চকী এখনত। চাওক বহি আছোঁ। ইফালে মা আৰু দেউতাই পাকঘৰত ভাতৰ যোগাৰ কৰি আছে। মই আপোনালোকক দেখুৱাই আছোঁ। আজিনো ভাতৰ লগত কি আছে, কি আইটেম আছে আপোনালোকক দেখুৱাম। এয়া মাংস, আলু, পিঁয়াজ আৰু ইফালে মছলা যোগাৰ কৰি থৈছে। ইফালে কেৰাহীত তেল দি থৈছে। মায়ে বহি আছে মায়ে বনাবলৈ। এয়া লোকেল আনিছে আজি, লোকেল খাম। এয়া আলু, ইফালে পিঁয়াজটো বহালে তেলত। এয়া ভাত খাবলৈ বহিছোঁ। এয়া লৈছোঁ মাংস, ইফালে মায়ে খাই আছে, ইফালে দেউতাই। আমি তিনিটা একেলগে বহিছোঁ। ভাত পানী খালোঁ। খাই বৈ লৈ অলপ জিৰাই মেলি এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ মা মই। ইফালে বতৰো বেয়া হৈছে। এয়া চাওক বতৰটো ক'লা কৰি আহিছে, আকাশত পূৰা ডাৱৰ। সেয়ে সোনকালে গৈ ঘৰ পাওঁগৈ। আপোনালোকক একেবাৰে ঘৰতে লগ পাই আছোঁ। মা মই আহি এইমাত্ৰ ঘৰ সোমালোহি আৰু বতৰটো যেনিবা নিদিলে বৰষুণ। ভালে কুশলে আহি ঘৰ পালোহি। বতৰটো তথাপিও ক'লা হৈয়ে আছে। চাওক বতৰ ক'লা কৰি আছে, যিকোনো টাইমত পেলাই দিব। আৰু লগতে ভাগৰো লাগিছে, যাওঁতেও চলালোঁ আহোঁতেও চলালোঁ আৰু অলপ দূৰো হয়, ভাগৰ লাগি গ'ল। সেয়ে মোৰ এই ব্লগটো মই ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব মোৰ এই ব্লগটো। আৰু যদি চাই ভাল পায় তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।